পিতা। উদ্ধ বাসা পিতা। বাসা শ্রেণী পিতা। বর্তমান পৃথিবীর বাহির হওয়া অনাচারে ধর্ম গ্রাস করে আনিছে ভগৱান শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত এই পৃথিৱীত দুষ্ট বলিৰ আগমন ঘটিছে। এই যুগত জীৱৰ মুক্তিৰ বাবে শ্ৰৱণ কীৰ্তন ভকতি কৰা একান্তই প্ৰয়োজন। সেয়েহে বাচা সদায় সংযম শক্তি সৎ চিন্তা আৰু সৎকৰ্মৰে হৰিক স্মৰণ কৰিবা। হে পৰম পূজ্য পিতৃ, আপোনাৰ একান্ত আৰাধ্যৰূপে ধৰ্মটো উপালেখ প্ৰভতা। এই পুত্ৰকৰণে কাৰ্য কৰক কৰা। বাচা শ্ৰেণী পিতা। হৰি আৰাধনাৰ সময় আমাৰ হ'ল সমাগত। সেয়েহে এই বৃক্ষৰ তলতেই পৰম ব্ৰহ্মত আমি সমাধিত। তুমি সৰোবৰে স্নান কৰি আশ্ৰমৰ কৰণীয় কাৰ্য কৰিব সমাগত। ভাল পিতৃদেৱ, মই এতিয়াই স্নান কৰাৰ বাবে সৰোবৰে গঢ়িব। যোৱা বাচা হে পতিত পাৱন কলিৰ কৰাল গ্ৰাসৰ পৰা জগত কৰিব উদ্ধাৰ কৰিব উদ্ধাৰ। অবৃক্ষৰ তলত মণিবৰ ধ্যানত মগ্ন। যাওঁ তেওঁকে এই ক্ষুধা নিবাৰণৰ উপায় বিচাৰোঁ। হে মণিবৰ, হস্তিনাৰ ৰজা পৰীক্ষিতৰ অতি নমস্কাৰ কৰিব গ্ৰহণ। মৃগৰ বাবে আহিছিলোঁ এই অৰণ্যলৈ, কিন্তু বৰ্তমান মই ভোক আৰু পিয়াহত অতিকে ভাগৰুৱা। সেয়েহে আপোনাৰ আশ্ৰমত কিছু খাদ্য বিচাৰি আহিছোঁ। কৃপা কৰি মোৰ ক্ষুধা নিবাৰণ কৰক। মণিবৰে মোৰ কথা দিয়া নাই সবাৰি। এই আশ্ৰমৰ ভিতরে কোনো আছে নেকি? কৃপা কৰি মোক জল কৰক প্ৰদান। নাই সকলো নিবাত। মণিবৰ মণিবৰ মণিবৰ, মই ৰজা পৰীক্ষিতে কৈছোঁ, মোৰ উত্তৰ অৰপ প্ৰদান। রাজপুরী এই মনি নিশ্চয় কোনোবা পাখণ্ড মিছা সমাজে নিজৰ প্ৰভাৱ বুজাব খুজিছে। ৰজাৰ কথাৰো কোনো মূল্য নাই। ভালহে নালাগে ইমান বিচাৰোতেও অলপমান জল নকৰে পৰা। এই ৰজাক সন্মান কৰিব নাজানে। এই পাখণ্ড বুলি এই শাস্তিৰ যোগ্য ৰজা পৰীক্ষিত। এই শাস্তিৰ যোগ্য এই ৰাজা পৰীক্ষিত অপমান কৰিছে। অৱশ্যে এই বুলি শাস্তিৰ যোগ্য নিয়ম শাস্তি কৰিম সদায়। এই পাখণ্ডই ৰজাক সন্মান কৰিব নাজানে।
মূর্খ রাজা পরীক্ষিত পুনর্বার পুনর্খেল মৌরের মহাত্ম রাজা পরিচিত মতি ভস্ত করাই হাবিলুকু কর্ম এই কর্মর দ্বারা পরীক্ষিত যাব রক্ষা করে আর বিস্তার হব হস্তিনাপুর কলির আপন দাবানল এই ধর্মপ্রান্তটার লাঞ্ছিত ও কাঠ ও ধর্ম থেকে पिता स्वर्ग पिता मच्च पिता ही परमं तप पितरी प्रतिमा पौर्णे प्रियंदे सर्वदेवता
অহা 7 দিনত পক্ষকে দংশন কৰিবলৈ তেওঁলোকক পঠাম। এয়া তই কি কৰিলি সিংহী? এয়া তই কি কাৰ্য কৰিলি? সামান্য লঘুদুখতে নিষ্পাপ ৰাজা পৰীক্ষিতক গুৰু শাস্তি তই কৰিলি প্ৰদান। তই জানানে বাছা, পৰীক্ষিত এজন ধৰ্মপ্ৰাণ ৰজা পাণ্ডৱ কুলৰ কলিৰ দৰে পাষাণ যুগত তেখেতৰ দৰে এজন সুশাসকৰ ৰাজত্ব কালত শান্তিৰে আমি কৰিছো নিবাস। এনে অৱস্থাত যদি দেশত অৰাজকতা হয়, অত্যাচাৰ অনাচাৰ দস্যু বৃদ্ধিৰ প্ৰভাৱত আচাৰ ধৰ্ম লোপ যাব। তই পৰম তেজস্বী হৈ এনে উচিত কৰ্ম নকৰিলি বাছা। এয়া উচিত কৰ্ম নকৰিলি। এনে কাৰ্যৰ বাবে আমিহে চিৰদিন পাপৰ ভাগি হৈ থাকিব লাগিব। অ বাছা, আজীৱন আমিহে পাপৰ ভাগি হৈ থাকিব লাগিব। আমি এই মুহূৰ্ততে অপৰিচিত সাপৰ কথা অৱগত কৰিব লাগিব, অন্যথা মহা বিপৰ্যয়ৰ সূচনা হ'ব হস্তিনাপুৰত। ব'লা বাছা, আমি অতি শীঘ্ৰে ঈশ্বৰৰ সহিতে হস্তিনাপুৰলৈ পৰিভ্ৰমণ